জয় জয়তে সমূহ অসমবাসী ৰাইজলৈ মোৰ ইউটিউব চেনেল মিক্সিং অসমৰ তৰফৰ পৰা সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। চ' আজি মোৰ লগত আছে লোকেল খিচিৰি অনাৰ হিচাপে কাম কৰি থকা মহেন্দ্ৰ নাথ আৰু মোৰ লগত আছে মোৰ বন্ধু প্ৰভাত নাথ। গতিকে আজি আপোনালোকক বিহুৰ কেনেকুৱা বজাৰ হৈছে আমি সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। গতিকে ভিডিঅ'টো যাতে প্ৰথমৰ পৰা একদম শেষলৈ চায়। আমি এতিয়া বজাৰ গৈ আছোঁ আৰু চেনেলটোত যদি কোনোবা নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা সৰুব চেনেল, যাতে আমি আগুৱাই যাওঁ, অলপ ভাল ভাল ভিডিঅ' আপোনালোকক দিব পাৰোঁ। আমি সেই স্পেচিয়েল জেগাডোখৰ পাই গৈছোঁহি, যিটো কাৰণে মাঘৰ বিহুটো আৰু স্পেচিয়েল হৈ যায়। গতিকে আমি সেই বজাৰখন, মাছৰ বজাৰখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক, বহুত মানুহৰ ভিৰ ইয়াত। আমি সকলো বেপাৰীৰ পৰা দামবোৰ মানে মাছৰ বজাৰ কেনেকুৱা চলিছে সুধিবলৈ চেষ্টা কৰিম। প্ৰত্যেকজন মাছৰ বেপাৰী নহ'লেও কিছুমান ভাল ভাল মাছৰ বেপাৰী আছে ইয়াতে। ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আহি পৰিছে। গতিকে ব'লক আমি সুধিবলৈ চেষ্টা কৰোঁ। বজাৰ কেনেকুৱা মাছৰ? বজাৰ বৰ্তমান 160 টকা 180 টকা এনেকুৱাই চলি আছে বজাৰ। হয়, এতিয়া বজাৰ কেনেকুৱা, ঠিক বিক্ৰী চিক্ৰী হৈছে নাই? বিহু বজাৰ চলিছে, কম হিচাপে চলি আছে বৰ্তমান। লোকেল মাছতহে বেছি হৈছে। আমি আকৌ এজন আহিছোঁ ওচৰত। বজাৰ কেনেকুৱা? বজাৰ ভাল চলিছে। ভাল চলিছে। দাম কেনেকৈ? দামটো 200, 220 টকা, 250, 300 এনেকুৱা গৈ আছে। ঠিক আছে, তেতিয়াহ'লে ভালে চলিছে বজাৰ। ভালে ভালে। তাত দেখিবলৈ পাইছে বহুত ভিৰ মানুহৰ।